হেল্ল গাইজ তো পুনৰবাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। তো আজি মোৰ চেনেলটোত মানে কোনো ধৰণৰ একো ভ্লগ বা সেনেকুৱা একো বিশেষ একো ভিডিঅ' নাই। মানে আজি আপোনালোকৰ মাজত লৈ আহিছোঁ এটি মানে ফটো এডিটিং ভিডিঅ'। তো আপোনালোকক আজি মানে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এনেকুৱা ধৰণৰ ফটো এডিটিং আপোনালোকক শিকাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, এনেকুৱা ধৰণৰ ফটো আপোনালোকে শিকিব বিচাৰে তেনেহ'লে আজি এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব পাৰিবা। আৰু যদি শিকিব মন নাই তেনেহ'লে এই ভিডিঅ'টো এৰি কিনে যাব পাৰে। তো কেনেধৰণে আপুনি আপোনাৰ মোবাইলত এনেকুৱা অতি সহজে মানে আপোনাৰ মোবাইলত এনেকুৱা ধৰণৰ ফটো এডিট কৰিব পাৰিব সেই বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আজি মানে শিকিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈ চাই থাকিব যদি আপোনালোকে এনেধৰণৰ এডিটিং মানে শিকিব বিচাৰে। তো এইটো মানে এনেকুৱা ধৰণৰ ফটো মানে কোনো ধৰণৰ লেপটপ বা পিচি হ'লেহে যে এডিট কৰিব পাৰে সেইটো নহয়, আপোনালোকে আপোনাৰ মোবাইলৰ জৰিয়তেও এনেকুৱা ধৰণৰ ফটো এডিট কৰিব পাৰিব। তো কেনেকৈ এডিট কৰিব পাৰিব আপোনালোকক আজি ভিডিঅ'টোৰ জৰিয়তে জনাম। তো আহক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক অনুৰোধ কৰিব বিচাৰোঁ যে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিবলৈ নাপাহৰিব। আৰু লগতে এই ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু লগতে লাইক কৰি এটা কমেণ্ট কৰিব ভিডিঅ'টো কেনে লাগিছে। তো ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। চ' গাইজ, প্ৰথমে আপোনালোকে আপোনাৰ মোবাইলত পিক্সআৰ্ট এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব। তো গাইজ, অ'পেন কৰি লৈ আপুনি প্লাছ আইকনত ক্লিক কৰিব। ইয়াত খোলাৰ পিছত আপুনি এডিট এ ফটোত ক্লিক কৰিব। আপোনাৰ লগত যদি এইটো এপ পিক্সআৰ্ট ফটো এডিটিং এপটো নাই তেনেহ'লে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ইনষ্টল কৰি ল'ব। তো প্ৰথমে আপোনালোকে বেকগ্ৰাউণ্ড অপশ্যনটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে এইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকে টেক্সট অপশ্যনত ক্লিক কৰিব। এইটো চিলেক্ট কৰাৰ পিছত আপোনালোকে যিটো নামত সেই মানে লাইটিং ইফেক্ট দিব বিচাৰে সেইটো মানে নামটো আপোনালোকে ইয়াত লিখি ল'ব। যেনে মই এনে এটা নাম দি দিছোঁ। তো অ'কে কৰি দিব। নেক্সট আপুনি ইয়াৰ ফোন ষ্টাইল চেঞ্জ কৰি ল'ব। ফোন ষ্টাইল চেঞ্জ কৰিবৰ বাবে ইয়াত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত নিজামতে আপোনাৰ ফোন এড কৰি ল'ব পাৰিব। এতিয়া ইয়াত গৈ মাই ফোন অপশ্যন গৈ তো আপোনালোকে এইবোৰ মানে মই এইবিলাক এড কৰি লৈছোঁ ইয়াতে। তো আপোনালোকে ডাউনলোড কৰি লৈ ইয়াত এড কৰি ল'ব পাৰিব। তো এইটো মই চিলেক্ট কৰি লৈ ফোনটো চিলেক্ট কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ দেখিবলৈ পাব। তো এইটো ফোনটো ফাইলটো লাগে তেনেহ'লে মই দি দিম। তো আপোনালোকে তাৰপৰা ডাউন কৰি ল'ব, ডিছক্ৰিপশ্যনত চেক কৰিব। তো আপোনালোকে এইটো ছেভ কৰি ল'ব। ছেভ কৰিলে আপোনালোকে বেক আহিব। আকৌ বেক আহিব। বেক হোৱাৰ পিছত আপোনালোকে এখন ফটো ইয়াত চিলেক্ট কৰি ল'ব। ফটোখন মই দি দিম, আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব। মিডিয়া ফাইল লিংক দি দিম ডিছক্ৰিপশ্যনত, তাৰপৰা আপোনালোকে ডাউনলোড কৰি লৈ ল'ব। তো প্ৰথমে টুলছ অপশ্যনত ক্লিক কৰিব। কৰাৰ পিছত আপোনাৰ এডজাষ্ট অপশ্যনত ক্লিক কৰিব। এডজাষ্ট অপশ্যন ক্লিক কৰি ব্ৰাইটনেছ অপশ্যন ক্লিক কৰি ব্ৰাইটনেছটো আপোনালোকে একদম কম কৰি দিব। তাৰপিছত আমি কণ্ট্ৰাষ্টটোত ক্লিক কৰিব। সেইটো আপোনালোকে এনেকৈ প্লাছত 40লৈকে যাব, অৰ্থাৎ 40লৈকে অ'কে কৰি দিব। নেক্সট আপুনি ইয়াত এড ফটোত অপশ্যন ক্লিক কৰিব। এড ক্লিক কৰাৰ পিছত আপুনি যিটো সেই নামটো লিখিছিলে সেইখন ফটোত বনাইছিলে যে সেইখন ফটো ইয়াত এড কৰি ল'ব। তো এড কৰাৰ পিছত আপুনি এড অপশ্যনটোত ক্লিক কৰিব। তেনেকৈ ইয়াত আহি যাব। তাৰপিছত আপোনালোকে এনেকৈ শ্বেডো অপশ্যন ক্লিক কৰিব। আপোনালোকে শ্বেডোটো বাঢ়াই দিব। নিশ্চয় আপুনি পজিশ্যন অপশ্যনত ক্লিক কৰিব। তো 0 কৰি দিব। কালাৰ্ছত ক্লিক কৰিব, হোৱাইট ৰাখিব। তাৰপিছত আপোনালোকে নহয়তো আপোনালোকে কালাৰ চেঞ্জ কৰি ৰাখিব পাৰে। তো আপোনালোকে হোৱাইট ৰখাই ভাল হ'ব। তো নেক্সট আপুনি এনেকৈ এডজাষ্ট কৰি ল'ব আৰু আপোনাৰ মতে। মই এডজাষ্ট কৰি লৈছোঁ। তাৰপিছত আপোনালোকে কি কৰিব, অপাচিটিত আপুনি ক্লিক কৰিব।
আপোনাৰ এনেকৈ কমাই ল'ব 50%, 50%, 55%, আপুনি ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ জুম কৰিব। জুম কৰিলে আপোনাৰ ইচ্ছামতে এনেকৈ ব্ৰাছটো ল'ব, চাইজটো অলপমান কমাই ল'ব এনেকৈ 10 মান, আৰু এইটো এনেকৈ বাঢ়াই দিব। তো আপোনালোকে এনেকৈ ক'ৰবাত মুজাই দিব এইফালে এনেকৈ। যদি আপোনালোকে চাইজ বুজাব বিচাৰে তেনেহ'লে আপোনালোকে এনেকৈ চাইজ আপোনাৰ ইচ্ছামতে বুজাই ল'ব। তাতে আপুনি অ'কে কৰি দিব। তাৰপিছত অপাচিটিটো আপুনি আকৌ বাঢ়াই দিব। তো নেক্সট আপুনি অ'কে কৰিব। অ'কে কৰাৰ পিছত আপোনালোকে আকৌ টুলছ অপশ্যনত যাব, যায় তাতে আপুনি কাৰ্ভেজ অপশ্যনটোত যাব, এনেকৈ অলপমান বাঢ়াই দিব। বেছিও নাবাঢ়াব, বেছি বাঢ়ালে বেয়া হৈ যাব। তো আপোনালোকে অলপ বাঢ়াব। তাৰপিছত আপুনি অ'কে কৰি দিব। আকৌ টুলছ অপশ্যন ক্লিক কৰিব, আকৌ এডজাষ্ট অপশ্যন ক্লিক কৰিব, কৰি আকৌ ব্ৰাইটনেছটো ল'ব, আপোনালোকে এডজাষ্ট কৰি ল'ব আপোনাৰ মতে। কণ্ট্ৰাষ্টটো আপোনালোকে এডজাষ্ট কৰি ল'ব। আপোনাৰ এনেকৈ আৰু মানে ফটো এডিটিং কৰি এনেকৈ কমপ্লিট হোৱাৰ পিছত আপোনালোকে ওপৰত এইটো অপশ্যনতে ছেভ কৰিব পাৰিব। নহ'বা আপুনি এইটো অপশ্যন ক্লিক কৰিও আপোনালোকে এনেকৈ ছেভ কৰিব পাৰিব। তো গাইজ আজি ভিডিঅ'টো ইমানেই আছিল। আকৌ পাম নেক্সট ভিডিঅ'ত।